মাহমৰা বৃহত্তৰ মাহমৰা অঞ্চলৰ এইটো তৃতীয়টো বান্ধ আৰু এতিয়া যিটো বান্ধ এই বান্ধটোৱে আগৰ দুটা বান্ধতকৈ এইটো যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছে। এতিয়া ইতিমধ্যে দিচাং দিৰৈ নৈ মানে পানী বাঢ়ি আহিছে। দিৰৈ চাৰিওকাষে থকা ইফালে যদি আমি ওচৰে পাজৰে চাওঁ বামলাইন হওক, আমাৰ হাঁহচৰা হওক, কচুমাৰী, খোকামৰা, সুন্দৰপুৰ, জংঘল ব্লক, আমাৰ এই মাঝি বস্তি, পৰচনি, গড় বস্তিকে আদি কৰি এটা বৃহত্তৰ এটা এলেকা এই বানপানীৰ কবলত মানে পৰিছে, বিশেষকৈ দিৰৈ নৈ কাষৰীয়া অঞ্চল। আৰু এতিয়া আমি ইয়াত উপস্থিত আছোঁ আমাৰ এই জংঘল ব্লক সুন্দৰপুৰ গাঁৱত। ইয়াত প্ৰায় ৪৭টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে আৰু প্ৰায় ৬৭টা পৰিয়ালৰ প্ৰায় ১৭০ অধিক যুৱক যুৱতী ব্যক্তি ইয়াত আজি মানে ক্ষতিগ্ৰস্ত। আৰু এই কচুমাৰী যিখন উচ্চ মাধ্যমিক বিদ্যালয় আছে তাতে শিবিৰ প্ৰতিষ্ঠা কৰিছে আৰু এতিয়ালৈকে শিবিৰত ৰাইজ গৈ আছে, এতিয়াও শেষ হোৱা নাই। আৰু চৰকাৰ ফালৰ পৰা শিবিৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত শিবিৰত যাতে জনসাধাৰণে কোনো ধৰণৰ মানে অসুবিধাৰ সন্মুখীন হয় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। জংঘল ব্লক সুন্দৰপুৰ গাঁৱত আজি যোৱা নিশা প্ৰায় ১২ বজাৰ পৰা মুষলধাৰ বৰষুণৰ লগতে এটা অভাৱনীয়ভাৱে বান আহিলে, যি বানে আজিও গোটেই গাঁওবাসী ৰাইজৰ খেতিপথাৰ বিনষ্ট কৰিছে। তাৰোপৰি আগতো এবাৰ বানপানী হৈছিল, সেই বানপানীটোতে ৰাইজে কঠীয়া নাপাই য'তৰ পৰা আনি কঠীয়াখিনি ৰোপণ কৰিছিল, আকৌ ধান খেতি কৰিছিল। দ্বিতীয়বাৰৰ কাৰণে অহা এই পানীয়ে আমাক গোটেই ভাৰাক্ৰান্ত কৰি তুলিছে। দ্বিতীয়বাৰৰ বাবে খেতি কৰিব পৰা আমাৰ সামৰ্থ্য নাই। গতিকে আমি এই জংঘল ব্লক সুন্দৰপুৰত যি অভাৱনীয় বান আহিছে, এই অভাৱনীয় বানে প্ৰত্যেক ঘৰ মানুহৰ ঘৰৰ দুৱাৰেদি একাঠুকৈ পানী, কিছুমানৰ ঘৰত আপোনাৰ একঁকাললৈকে পানী হৈছে। আমি গোটেই ৰাইজখিনিক ইতিমধ্যে কচুমাৰী হাইস্কুললৈ শিবিৰৰ কাৰণে প্ৰেৰণ কৰা হৈছে। কিমান পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে? আমাৰ ৪৭ ঘৰ মানুহ ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে। প্ৰত্যেকৰ ঘৰতে বানপানী একঁকাললৈকে হৈছে আৰু প্ৰত্যেকৰে খেতিপথাৰ ডুব গৈছে। আপোনালোকে দেখিছে, আপোনালোকৰ জৰিয়তে আমি সমগ্ৰ অসমৰ আপোনালোকে নিশ্চয় দেখাব প্ৰয়াস কৰিব। আমি আহ্বান জনাইছোঁ অসম চৰকাৰক যে অতি সোনকালে আমাৰ এই বানপীড়িত ৰাইজক তেওঁলোকে ক্ষতি যি হৈছে সেই ক্ষতিবিলাক দিব লাগে। তাৰোপৰি আমাৰ যি শিবিৰত আছে, এই শিবিৰৰ কাৰণে যি ৰিলিফৰ ব্যৱস্থা, সেই ব্যৱস্থাখিনিও তেওঁলোকে যাৱতীয় ব্যৱস্থাখিনি কৰি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ইয়াৰ উপৰিও আমাৰ কচুমাৰী এই উপকণ্ঠ কেইবাখনো গাঁও, কাছমাৰী, খোকামৰা, লাওজানৰ পৰা আৰম্ভ কৰি পৰচনি, গড়বস্তি, মাজুবস্তি ইত্যাদি কৰি কেইবাখনো গাঁও বানাক্ৰান্ত হৈ পৰিছে। সমূহ ৰাইজে আচলতে এই খেতিপথাৰৰ জীৱন জীৱিকাত যি প্ৰক্ৰিয়া আছিল, আমাৰ খেতিৰ মূল প্ৰধান আছিল, এই খেতিটোৱে ইতিমধ্যে বানে শেষ কৰিছে। আমি চৰকাৰক দাবী জনাইছোঁ, অনুৰোধো কৰিছোঁ সমান্তৰালভাৱে। গতিকে আমাৰ এই যি ক্ষতিগ্ৰস্ত হৈছে বানপীড়িত ৰাইজক, তেওঁলোকৰ প্ৰতি সহায় হাত আগবঢ়াবৰ কাৰণে।